Hi, hello guys ko. Hello guys. Hello guys. কি খবৰ ক? কি খবৰ? ভালে আছা নে ক? ভালে আছো দা। ভালে আছে নে ক? ভালে আছা না? প্লিজ ক। প্লিজ আমাৰ চেনেল টু সাবস্ক্ৰাইব কৰিব আৰু লাইক কমেন্ট কৰিব। স্বাগতম জনালোঁ। কি খবৰ সকলোৱে ভালে আছেনে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আৰু ভিডিঅ'টো হৈছে মই আজি এটা চব্জি বনাম আৰু কি বনাম আপোনালোককো দেখাম আৰু আমি কেনেকৈ খাওঁ এইটো বনাই আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তো চাই থাকিব ভিডিঅ'টো। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি চাই ভাল লাগে প্লিজ লাইক কমেণ্ট কৰিব নপাহৰিব আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আজি মই বনাম বুলি ভাবিছোঁ বামুনী মাছৰ জোল। এইটো লোকেল হয় মাছটো। আজি আমাৰ গাঁৱৰে সৰু ল'ৰাবোৰে মাছ মাৰিবলৈ যাওঁতে পাইছিল বোলে আৰু এইটো বিক্ৰী কৰি দিলে। সেইটোৱে মিষ্টাৰে দেখা পাই কিনে লৈ আহিলে কিনি। এয়া ইমান দীঘল। এয়া মাছটো কাটা হৈ গ'ল আৰু ইয়াত ধুই আছোঁ ভালকৈ। মাছটো মই 22 পিচ কৰি দিলোঁ। এয়া আৰু প্ৰথমে লাগিব এয়া আমাক নৰসিংহ পাত। এয়া আমাৰ ঘৰতে নৰসিংহ গছ আছে, ডাঙৰ হ'ল এয়া গছটো আৰু ইমান ভালকৈ পাতবোৰ কোমলীয়াকৈ ওলাইছে। এয়া কাঢ়ি ল'লোঁ। নৰসিংহ পাত আৰু পিঁয়াজ দুটা লৈছোঁ মই আৰু বিলাহী দুটা লৈছোঁ। ইয়াত মই মছলা একো ব্যৱহাৰ কৰা নাই, এইখিনিয়ে ব্যৱহাৰ কৰিছোঁ। একদম চিম্পুলকৈ বনাম মই।
গ'ল মোৰ বামুনি মাছৰ জোল বনোৱা। আৰু এয়া মছলা কাৰি এনাটো দি দিছোঁ। এয়া দেখিবলৈও ধুনীয়া হৈছে এয়া কালাৰটো। আৰু ফাইনেলি আমাৰ বামুনি মাছৰ জোলটো হৈ গ'ল। আপোনালোকেও খাই চাবাচোন এনেকৈ চিম্পুলকৈ, বৰ ভাল লাগে খাই এনেকৈ। আমি প্ৰায়ে ভাগ মাছ খালে এনেকৈয়ে খাওঁ। আমি ঘৰত 5জনেহে মানুহ যিহেতু সেইকাৰণে দুটাহে বনালোঁ। আৰু এয়া এইবোৰ ফ্ৰাই কৰি থ'ব লাগিব অহাকালি খাবলৈ। যিহেতু মই কৈছিলোঁ 22 পিচ হৈছে বুলি, এইকাৰণে এয়া দুটা ৰান্ধি থৈ এতিয়া ফ্ৰাই কৰি থ'ম এতিয়া। আৰু এয়া মোৰ ল'ৰাটোৰ ভাত ৰেডি কৰিলোঁ খাবলৈ, যিহেতু তাই টোপনি যাব আৰু এতিয়া, যিহেতু এইটো ৰাতিৰ সাজ।